Hello everyone, welcome back to my channel. অন্য এটি লং ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। বহুত দিন অনা নাছিলোঁ কাৰণ মিনি ব্লগে দি আছিলোঁ। আপোনালোকে চাইছে যদি নিশ্চয় গম পাইছেই ন। তো দুৰ্গা পূজা মিনি ব্লগবোৰ কেনেকুৱা লাগিল জনাব দেই। আৰু লং ব্লগবোৰ মোৰ আৰু পংকজৰ যোনটো চেনেল আছে তাত দি থোৱা আছে, মই লিংকটো দি দিম, চাই ল'ব নাই চোৱা যদি। আৰু সেয়াই আৰু পূজাও শেষ এতিয়া ন, কলেজো খুলিবই আৰু। বাকীটো চব খুলিলেই, ভণ্টি স্কুলো খুলিলে, তাই স্কুল গ'ল আৰু মাৰ চেকআপ আছিলে সেইকাৰণে টাউনলৈ ওলাই গৈছে চেকআপ কৰিবলৈ, মানে হেল্থ চেকআপ। তো সেয়াই মই অকলে ঘৰত আছোঁ আৰু মোৰ এছাইনমেণ্টছ কৰিব আছে। পূজা বন্ধ খোলাৰ পিছতে জমা দিব লাগিব, তাৰপিছত গ্ৰুপ ডিছকাশ্যন ছেমিনাৰ সেইবোৰ আৰম্ভ হৈ যাব। আৰু কাপোৰো মোৰ চিলাব আছে। এইকেইদিন দুযোৰ চিলালোঁ দেই, ভাৰী এযোৰ আৰু মেখেলা। মানে মাজে মাজে এনেকৈ চিলাওঁ অকণমান চিলাওঁকৈ কমপ্লিট কৰিলোঁ দুযোৰ, আৰু আছে বাৰু চিলাবলৈ, দেখুৱাম আজিও চিলাওঁ যদি দেখুৱাম দেই ভিডিঅ'টোত। আৰু এতিয়া এছাইনমেণ্ট কৰোঁ। আমাৰ 18 তাৰিখৰ পৰা কলেজো খুলিব। 4টা কুৱেশ্যনছ দিছিলে, 2টা কমপ্লিট কৰিলোঁ বাৰু, আৰু 2টাহে আছেগৈ। ঘৰৰ কামখিনিও কৰিব আছে, সেইখিনিও কৰোঁ, এছাইনমেণ্টছো কৰোঁ। কি কৰোঁ কি নকৰোঁ দেখুৱাই আছোঁ ভিডিঅ'টোত, সেইকাৰণে স্কিপ নকৰি চাই থাকক। আৰু মোৰ ইউটিউবৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ফেচবুক পেজত চাই আছে যদি মোৰ পেজটো লাইক আৰু ফ'ল' কৰি দিব দেই। আৰু ভিডিঅ'বোৰ কেনেকুৱা লাগে জনাব। তো বলক চাই থাকক। তো ঘৰ চৰ সাৰি ল'লোঁ, বিছনা চিছনা পাৰি মেলি এতিয়া মই কাপোৰ ইস্ত্ৰি কৰিব লৈছোঁ। যোনকেইযোৰ মই চিলাই থৈছোঁ কৈছিলোঁ, এইযোৰ শাৰী মোক পংকজৰ মাকে যে দিছিলে যে খ্ৰীষ্টমাছত, তো এইযোৰ চিলাই হৈছে, এইফালে দেখিছে ন ফলছ, এইটো ইস্ত্ৰি কৰিম। আৰু এইযোৰ মেখেলা চাদৰ চিলাইছিলোঁ, হৈ গ'ল, এতিয়া ইস্ত্ৰি কৰি ল'ম। এইফালে এনেকৈ বিচনাতে মেলি লৈছোঁ দুভাজ কৰি। আমাৰ এইফালে ইস্ত্ৰিটো বহুত বেছিয়ে পুৰণা হয়, মই সৰু থাকোঁতে কিনা। তো এইফালে পূৰা কোচমোচ খাই আছে। প্ৰথমে শাৰীখন ইস্ত্ৰি কৰি ল'ম। ইস্ত্ৰি কৰি জাপি থৈ দিলোঁ, এতিয়া মেখেলাখন কৰি আছোঁ। ইস্ত্ৰি কৰি হৈ গ'ল, থৈ দিলোঁ। আৰু এইযোৰ চিলাবলৈ আছে মেখেলা, কাটি থৈ দিছোঁ পিচবোৰ, একদম জাষ্ট চিলালেই হ'ব আৰু। তো আজি এইযোৰকে চিলাম। আৰু এইফালে এছাইনমেণ্ট কৰিবলৈ উলিয়াই থৈ দিছোঁ, 2টা কুৱেশ্যন আছে বাকী এতিয়াও কৰিবলৈ, সেইটো কৰি ল'ম। তো চাই থাকক। কৰাৰ আগতে মই ভাত খাই ল'ম, বহুত জোৰছে ভোক লাগিছে। এইফালে দাইল ভাত বইল দিম, আৰু এইফালে বেঙেনা আলু চব্জি আছে। তো খাই লওঁ দেই, তাৰপিছতহে কামবোৰ কৰিব পাৰিম, নহ'লে নোৱাৰিম কাৰণ ভোক লাগি আছে বহুত। তো ভাত খাই উঠি এইফালে কাপোৰ মেলি থোৱা আছিলে, শুকালে, আনি জাপি মেলি থলোঁ। তাৰপিছত গাটো ধুবলৈ গ'লোগৈ। A few moments later. তো মই গা পা ধুই আহিলোঁগৈ, আৰু কাপোৰ এগালমান আছিলে সেইখিনিও ধুলোঁগৈ। পূজা চাইছিলোঁ যে, পূজাত পিন্ধা কাপোৰবোৰ, এতিয়া মোৰ পূজা ওলাই গ'ল, পূজা চোৱা ওলাই গ'ল কাপোৰ ধুই ধুই। একদম 2 গামলামান হৈ গ'ল পূৰা কাপোৰ। আৰু এইফালে জিন্সৰ পেণ্টটো আছিলে ভণ্টিৰ, মোৰ আকৌ মাৰ কাপোৰ, সেইবোৰ ধুই ধুই মানে মোৰ ধোঁৱা ওলাই গ'ল এতিয়া। তো ধুই ওলালোঁ, গা পাও ধুলোঁ, এতিয়া কাপোৰখিনি মেলোঁগৈ। তো ভিডিঅ'টো চাই থাকক। এইসোপা কাপোৰ দেখিছেই ন, লগতে মেখেলা চাদৰ দুখনো আছিলে, ঘৰত পিন্ধা কাপোৰ, পূজা চোৱা কাপোৰ, মানে গোটেই কাপোৰে কাপোৰ। তো এইফালে মেলোঁগৈ এতিয়া। আৰু এইফালে চাওকচোন, কাপোৰ মেলি আহি দেখিলোঁ ভণ্টি শুয়ে গ'ল। আৰু এইফালে চাওকচোন মমো ক'ত শুই আছে, ইমান ডাঙৰ জেগা আছে, ইয়াত আহি শুই আছে। ই বৰ ভাল পায় ইয়াত আহি। তো এইফালে পাৰ্চেল এটা আহিলে, মা টাউনৰ পৰা আহিয়ে পোৱা নাই, মায়ে ফোন কৰি ক'লে দাদাজন ৰখি আছে, পাৰ্চেলটো লৈ ল বুলি। তো সেইটোকে ল'বলৈ গ'লোঁ। বাহিৰত আন্ধাৰে হৈ গ'ল, সেইকাৰণে ফ্লেছটো জ্বলাই গৈছোঁ দেই। আৰু এইফালে পাৰ্চেলটো কি হয় আনবক্সিং কৰি দেখুৱাই আছোঁ দেই, বলক চাই থাকক। আৰু এইফালে দাদাজন নেদেখিলে চাগে আন্ধাৰত। অ'কে, তো পাৰ্চেলটো ভণ্টিৰ কাৰণে ঘড়ী অৰ্ডাৰ দিছিলোঁ, হেণ্ড ৱাচ, আহি পাইছে আজি, দেখিছে, পূজাৰ গিফ্ট, পূজা শেষ হোৱাৰ পিছত আহিছে। সেইটোকে আনবক্সিং কৰোঁ দেই, তাইতো শুই আছে। তাৰপিছত হেণ্ড ৱাছ এটা নাছিলে, তো লাগে লাগে কৈ আছিলে মোৰ দিনৰ পৰা। মই ভাবিলোঁ পূজাতে গিফ্ট দি দিওঁ বুলি। তো এয়া চাওক, এয়া চাওক, গল্ডেন কালাৰত আহিছে, যেনেকুৱাই দেখুৱাইছিলে সেনেকুৱাই আহিছে। তো তাই শুই উঠি লওক, তাৰপিছত ছাৰপ্ৰাইজটো দিম। তাই বহুত ৰৈ আছিলে ঘড়ীটো কেতিয়া আহিব, কাৰণ চব পাৰ্চেল আহি গ'ল, তাইৰ ঘড়ীটোহে অহা নাছিলে। আৰু এয়া চাওকচোন,
ৰাজগাঁৱৰ পৰা যে ডাঙৰ দাই কিনি দিছিলে, ইয়াতে লগাই দিলোঁ দৰজাৰ সন্মুখত। ইমান ধুনীয়া লাগিছে ন। সোমাওঁতে ওলাওঁতে এইটোকে চাই থাকোঁ। আৰু এইফালে পূজা যাওঁতে যোনবোৰ চেণ্ডেল জোতা পিন্ধিছিলোঁ চব মই ধুই দিছিলোঁ, সেইটোকে শুকাবলৈ থৈছোঁ। আৰু গ্ৰিলটো মাৰি ল'লোঁ কাৰণ ৰাতি হৈ গ'ল ন। আৰু এইফালে আৰু এটা কিনি দিছিলে যে মোৰ টেবুলৰ ওচৰতে লগাই ল'লোঁ। আৰু এতিয়া এছাইনমেণ্ট কৰিবলৈ বহোঁ দেই, দেৰিয়ে হৈ গৈছে, কৰিমকৈ। তাৰপিছত মাও আহি পেলাই এছাইনমেণ্ট কৰি থাকোঁতে মায়ে মিঠাই দিলে, সেইটোকে খাই মেলি কৰি ল'লোঁ। তাৰপিছত এছাইনমেণ্ট কৰি মেলি হ'ল। এতিয়া কাপোৰযোৰ চিলাম। এয়া চাওকচোন, প্ৰথমে মেখেলাযোৰ চিলাই ল'ম। এয়া এনেকৈ থাকেই, ফলছটো ৰেডিমেড কিনিব পায়। আৰু এইফালে সূতাটো ছেইম কালাৰৰ লগাই ল'লোঁ। এতিয়া ফলছ এনেকৈ লগাই লৈছোঁ। এইফালে জইন কৰি লৈছিলোঁ ফাৰ্ষ্টত দুখন, কাৰণ দুটা পিচ থাকে যে মেখেলাৰ। আৰু এয়া হৈ গ'ল। ভাত চাতো খাই ল'লোঁ মাজতে গৈ, ৰাতি 10:30 বাজি গ'ল। আৰু চাদৰখন অহাকালিলৈ চিলাম। আজি মেখেলাখনকে দেখুৱাইছোঁ। কেনেকুৱা লাগিল জনাব দেই ভিডিঅ'টো। লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিও জনাব। তো আজি কাৰণে মানে আছিল। এতিয়া জাপি মেলি থৈ দিওঁ আৰু। তো ঠিক আছে, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। থেংক ইউ ফৰ ৱাচিং। বাই বাই।